এটুকুৰা আধা গলা বৰফ। কবি জয়ন্ত দাস জীয়ান। পাঠ আৰু সংগীত মানস কমল। হেৰৌ মোৰ সপোন, তোক দেখিছোঁ সঁচা, কিন্তু তই জানো মোক সফলতা দিবি? কান্ধত ৰং তুলিকাৰ বোজা লৈ লৈ তোমাক বিচাৰি ফুৰি ভাগৰি পৰিছোঁ মই। মূৰৰ চুলিৰ মাজৰ পৰা টোপাল টোপাল ঘাম নিগৰিছে, আৰু সেই ঘামে ধূলিৰে আৱৰি পৰা মুখমণ্ডল তিয়াই পেলাইছে। তথাপিও তুমি দেখা দিয়া নাই, কিন্তু কিয় কিয়? সঁচাকৈ আজি ভাগৰি পৰিছোঁ মই, দেহটো জঠৰ হৈ পৰিছে। এবাটি শুকান চিৰা আৰু তাৰ লগত দুগিলাচ শীতল পানী খাই, এটা ফটা গেঞ্জি আৰু এটা অ'ত ত'ত বহি ক্ষয় যোৱা ব্লেক কালাৰৰ পেণ্টটো টালি মৰা, লগতে চিৰদিন ভৰিৰ তলুৱাত থকা সেই চিঙা চেণ্ডেলযোৰ জানো হাতত লৈ বগাই দৌৰিব পাৰি সপোনৰ পিছে পিছে? বৰ কষ্ট হ'ব জানানে, বৰ কষ্ট হ'ব। ইপিনে তাক পাওঁ নে নাপাওঁ তাৰো কোনো ঠান ঠিক নাই। তথাপিও মই হাৰ মনা নাই, মই যুঁজি যাম মোৰ সপোনৰ কাৰণে। সফলতা পাবলৈ মই ৰেগিস্তানৰ উত্তাপ্ত গৰম নেওচি হ'লেও বিচাৰি যাম তোমাক। তেতিয়া হয়তো মোৰ দেহ মন প্ৰাণ চব ভাগৰত আধামৰা হৈ যাব। এটুকুৰা আধা গলা বৰফ যেন হৈ পৰিব মোৰ জীৱন, আৰু লাহে লাহে গলি গলি নিশেষ হৈ যোৱাৰ বাটত অগ্ৰসৰ হ'ম। আৰু তেতিয়াও যদি তুমি মোৰ নোহোৱা, তেতিয়া সপোনৰ পিছত দৌৰাটো বাদেই দে। সপোন দেখিবলৈও ভয় লাগিব, আৰু এয়াই মোৰ বাস্তৱ।